নমস্কাৰ কোমৰক চিদং আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমি বহুত ভালে আছোঁ। আজি বিহু প্ৰথম দিন, সেইবাবে মই কামৰ চাটনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই ৰাইজ। সেয়া মাটিমাহ আৰু পদিনা চাটনি বনাব ষ্টাৰ্ট কৰিছোঁ। অলপ প্ৰসাদ আছিলে, ভাবিলোঁনো এনেই নষ্ট হোৱাতকৈ মই মিক্স ভেজ বনাই দিছোঁ। মিক্স ভেজৰ লগত চব্জিৰ লগত গোটেইখিনি মিক্সাৰ হিচাপে এটা মিক্স ভেজ টাইপৰ। চ' দেখিছে গোটেইখিনি বনাই আছোঁ। আজি আৰু হাঁহ খাম দেই পিছে। বিহুৰ প্ৰথম দিনা চবেই ক'লে হাঁহ খাম বুলি। ঠিক আছে হাঁহ বনাওঁ। আজি মই ফাৰ্ষ্ট টাইম হাঁহ বনাম। পিছে হাঁহৰ আৰু কোমোৰা জুতিটো সকলোৱে গমেই পায় কিমান ভাল লাগে খাবলৈ। চ' সেয়া মই কোমোৰা ল'লোহি, এইফালে আলু কাটি থৈছোঁ, এইফালে মই কটা ষ্টাৰ্ট কৰিছোঁ দেই ৰাইজ। আৰু এইফালে আমাৰ হাঁহ কাটি দিয়া মানুহ গোটেই দেখিছে, গোটেইখিনি মোৰ ভাইটি। আৰু ইয়াত দেখিছে গোটেইখিনি মাংস আৰু গোটেইখিনি ইয়াত মই মছলা গোটেইখিনি পেষ্ট বনাই লৈছোঁ। আদা নহৰু এটা পেষ্ট বনাই লৈছোঁ আৰু গোটেইখিনি এনেকৈ দি দিছোঁ। এইফালে মই জ্বলা ভাজি বনাই আছোঁ। যিহে আমাৰ কলিজা আমাৰতো থাকে ন, তেনেকুৱা পৰা অলপ মই জ্বলা ভাজি বনাই দিওঁ আৰু বহুত স্পাইচি কৰোঁ। আৰু এইফালে আমাৰ দুটা মাজত চলি আছে টেষ্ট কৰা, মানে খাবলৈ কেনেকুৱা লাগিছে। তো চিৰিয়াছলি খাবলৈ বহুত ভাল লাগিছে। আজি প্ৰথম বনাইছোঁ যিহেতু বহুত বেটাৰ, মানে ভবা নাছিলোঁ ইমান ধুনীয়াকৈ বনাম বুলি। মই আকৌ গাহৰি বনাব পাৰফেক্ট। মই হাঁহ বনাব ইমান জনা নাই, আজিলৈকে বনোৱা নহয়। আৰু আমাৰ ঘৰত হাঁহ ইমান নাখায়, যিহেতু আমাৰ হাই প্ৰেছাৰ থকা মানুহ আছে ঘৰত। চ' সেইকাৰণে হাঁহ ইমান নাখায়েই, বিশেষকৈ আমাৰ গাহৰিয়ে খায়। চ' সেইকাৰণে বোলো আমাৰ গাহৰি মেইন আৰু এইফালে হাঁহ মেইন, এইফালে গাহৰিও খায় এইফালে। চ' এয়া আমাৰ এনেকৈ আৰু কথা বতৰা চলি আছে। আৰু আমাৰো এইবাৰ বিহুৰ বিয়াৰ পাছত ফাৰ্ষ্ট বিহুৰেই আমাৰ ৰাইজ। ইয়াত ধেমালিটো এনেকৈ চলি আছে। ইয়াৰ দেখিছে কি ধুনীয়া কালাৰ আহিছে আৰু মোৰ মনটো বহুত ভাল লাগিছে যে ইমান ধুনীয়া পাৰফেক্টলি মই বনাব পাৰিছোঁ। এয়া মোৰ থালি ৰেডি, ইফালে মোৰ ভাইটিয়ে ৰৈ আছে, মই তাহাঁতক দি থৈ আহোঁ। আৰু ইভিনিং টাইমত মই আৰু মা আৰু মোৰ জাজনী, মোৰ পৰিয়ালৰ জাজনী, আৰু আমি গৈ আছোঁ খুৰীৰ ঘৰলৈ। আমি জাষ্ট বিহুৰ কাৰণে ঘূৰি ফুৰিছোঁ অলপ। ইয়াত দেখিছে আমাৰ টিকলিজনী, আগত দেখিছে চাগে তাৰ ভিডিঅ'ত। চ' এয়া গৈ আছোঁ আৰু আমি ভাল লাগিলে বিহু এনেকৈ ফাৰ্ষ্ট দিন আমাৰ এনেকৈ গুচি গ'ল। আৰু এখত বিহু দেখিছে আমাৰ ঢুলীয়া